हेलो गाइस কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে আৰু বিহু বতৰ ভালে থকাটোৱে বিচাৰো সকলোৰে মই মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো হেপী ভোগালী বিহু এতিয়া মই আহি আছো ভেলাঘৰলৈ আৰু এয়া মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল এতিয়া আমি গৈ আছো ভেলাঘৰলৈ চাওঁগেচোন কিমান কি হৈছে আৰু আপোনালোকৰ সেইফালে বাৰু কেনেকুৱা কি হৈছে জনাব মই আমাৰ এইফালে কেনেকুৱা কি প্ৰস্তুতি চলিছে মই দেখুৱাই থাকিম আৰু আপোনালোকক আহি পাইছোহি ভেলাঘৰ পচলা কিহৰ লগত দিয়া হ'ব বাৰু হাঁহৰ লগত বোলে আৰু এপিনে বনাই আছে মামাহঁতি ভাত চব্জি কিমান ৰ'দ আছে কিমান বাকী আৰু এঘণ্টা এয়া ভিনদেউ এয়া দাদা আৰু এয়া মামা কিমান আগবাঢ়িছে মামা বৰ ধুনীয়া মাছটো বনাই আছো বনাই আছো গৰম গৰম উতলি আছে ৰাইজে খাব পাৰিব ধুনীয়াকৈ আহি পিনি আহিলে হ'ল ৰাইজে ভিনদেউ কৈ দিয়ক কিবা এটা বিহুৰ পৰীক্ষা এই গাহৰি 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 কিহৰ এইটো খাই চলা ইটো খাই এইটো খাই গাহৰি বিলাহী এয়া গাহৰি গাহৰি ওৱাও দেখিয়ে কি হ'ব লাগি গৈছিল গাহৰি গাহৰি আমাৰ আহিব খাবলৈ গাহৰি বিহু পৰীক্ষা অকণমান কৈ দিয়াটো ভাল হয় নেকি বিহু মোৰ ফালৰ পৰা সমগ্ৰ অসমবাসীলৈ শুভেচ্ছা থাকিল আপুনি বিলাহী হ'ল নাই ঐ বিলাহী হ'ল নাই বিলাহী হা এইটো মাছ মাছ সৰিয়হ আৰু এইটো কি বুলি কয় এইটো কি আছিলে আছিলে কিবা এটা পাহৰি গ'ল সকলো কামে কামে ব্যস্ত হৈ আছে নব কি ধুই আছে চাউল আমাৰ ডাঙৰ ডাঙৰ সৰু চাউল ধুই আছে দেই আপোনালোকে তামোল খাইছে বাৰু কি কৈছে বাৰু অলপমান নাচিব লাগিছিলে নহয় নাচিব বাৰু মাংস দিয়া দে দেখুৱালো দালি দেখুৱা আৰু কিমান বাকী আহিব পাৰে বাৰু বহিছা তোমালোকে বহিছো বাৰু আমাৰ ভিনদেউ পুৰা নাচি আছে কেনেকুৱা লাগিছে নাচি মজা আৰু ইয়াত পেহী বৰমা নবৌ খুৰী সকলো বহি আছে আৰু আকৌ আলু কাটি আছে কি বনাবৰ কাৰণে আকৌ এইটো কাটি আছে জলকীয়া ভাজি হাঁহৰ পেটু হাঁহ মাংস কওক কিবা এটা কওক বিহু বুলি কিবা এটা
কৈ দিয়ক। বিহু বুলি উপলক্ষে কিনো ক'ম, আমি এনেকৈ প্ৰত্যেক বছৰেই খাওঁ। তাকে আজিৰ দিনটোত মানে আজি বৃহস্পতিবাৰ 13 তাৰিখ, আজি আমি তেনেকৈ চব বছৰে যেনেকৈ খাওঁ এইবছৰ আমি তেনেকৈ খোৱা হৈছে। আমি সকলোৱে এনেকৈ মিলি ভোগালী বিহু উপলক্ষে আমি আনন্দ কৰিছোঁ, এসাঁজ খাইছোঁ। চবেই আমি এনেকৈ মিলি জুলি ফূৰ্তি কৰোঁ আৰু চব বছৰে খাওঁ তেনেকৈ দেই। নমস্কাৰ, মোৰ ফালৰ পৰা ইমানেই আৰু। আপুনি কি কয় বিহু উপলক্ষে কিবা এফাকি কৈ দিয়ক। আজি কেনেকুৱা লাগিছে আজিৰ দিনটো? আজিৰ দিনটো ভালে লাগিছে, চবে মিলাই প্ৰীতিকে এসাঁজ খাম বুলি ফূৰ্তি কৰিছো। খুব ভাল লাগিছে আজি। আপোনালোকে বিহু খাইছে নাই? আমি খালোৱে, আপোনালোকক খাই বৈ ফূৰ্তি কৰক। কেনেকুৱা লাগিছে আজি? মাঘৰ বিহু বিৰাট ধুনীয়াকৈ আনন্দ কৰিছোঁ। আমাৰ ইয়াত খেতি পথাৰ নাই যে ৰং আনন্দ আমি বিহু উৎসৱ পালন কৰিছোঁ। আপোনালোকক খওক, আপোনালোকেও ফূৰ্তি কৰক। আমি গাহৰি মাংস, মাছ এনেকৈ ৰান্ধনীসকলে বনাইছে, আমি ৰং আনন্দমতে খাইছোঁ। বহুত ভাল লাগিছে। আপোনালোকলৈ মাঘৰ বিহু শুভেচ্ছা জানিছোঁ। ভালকৈ মেজি ৰাইজসকলক ভাত খাবলৈ মাতিছোঁ। কাঁহী লৈ আহক, হাঁহি লৈ আহক, হাঁহি খাম একেলগতে পথাৰ আলিত বহি। অন্তিম পৰ্যায় চলি আছে আমাৰ, এই অন্তিম পৰ্যায় চলি আছে আমাৰ যা যোৱা হ'ল। ৰাইজে আহিলে মানে সকলোৱে একেলগে মিলি কৰি এসাঁজ খাম বুলি ৰখি আছোঁ। পচলা ৰঙালাও কিমান লাগিব মজা। এই আমাৰ ৰাজ আহি আছে, বৰ্তমানে শাৰী ৰাজ আহি আছে, কাঁহী বাতি লৈ আহি আছে। আমাৰ গাঁৱৰ বয়সিষ্ঠ মানুহ আহি আছে, এই বৰ্তমান আহি আছে। আমাৰ এই কাঁহী লৈ আছে, সকলো ফালৰ পৰা এই নচাই নাচি আছে। আমাৰ এই অন্তিম পৰ্যায় এই আমাৰ হাঁহৰ জলকীয়া ভাজিকণ হ'লে আমাৰ খাবলৈ পৰা হ'ব আৰু। এই হাঁহ আমাৰ বনাই আছে, পচলা আৰু হাঁহ। এই আমাৰ এই ভাতৰ লাষ্ট শুনি আছে, প্ৰায় হ'লেই আৰু সকলো ফালে হৈ আছে বৰ্তমান। আপোনালোকৰ কিমান আগবাঢ়িছেগে ক'ব আকৌ। আপোনালোকে আমাক দিব, ভোটাৰটো দিব, তেতিয়া ভাল লাগিব। প্ৰায় আমাৰ এতিয়া ক'বলৈ গ'লে কমচে কম 20 বছৰ, 15 বছৰ, 30-35 বছৰ হ'ল আমি একেলগে মানে এই মাঘৰ বিহুটো একেলগে খাওঁ। বৰ্তমান আমাৰ এইটো 30 বছৰ ভয় দি আছে একেৰাহে খোৱা, আৰু আমি ভাবিছোঁ জীয়াই থকালৈকে এনেকৈ খাই থাকিম আৰু একেলগে হৈ। আৰু এই আমাৰ প্ৰায় সময় অৱস্থা ৰাইজ আহি গোটেই ভৰ্তি হ'ব লাগিব। এই আমাৰ গোটেই গাঁও আহিলে আৰু আপোনালোকে গতিকে খাবলৈ হৈ গ'ল। ঘৰে ঘৰে কাঁহী আনিবৰ কাৰণে নিমন্ত্ৰণ দি দিলে। গতিকে মই এতিয়া ঘৰলৈ যাওঁ কাঁহী আনিবলৈ। আৰু আপোনালোকে কিমান আগবাঢ়িছে বাৰু? আপোনালোকৰ হৈছেগৈনে? সকলো নাচি আছে, দেখিছেনে? পুৰা ফূৰ্তি কৰিছে আৰু পৰিস্থিতি ইমান ভাল নহয়, তথাপিও সকলোৱে ফূৰ্তি কৰিছে। সকলোৱে আৰু আজি এমুঠি খাব। আমাৰ বৰ্তাই কাঁহী আনিলে, মই যাওঁ আৰু এতিয়া ঘৰত কাঁহী আনিবলৈ। কাঁহী লৈ গৈ থাকোঁ আৰু এতিয়া কাঁহী লৈ লৈছোঁ। সকলো আহি ৰেডি, সকলো বহি গৈছে নিজৰ নিজৰ জেগাত। ইমান ধুনীয়া লাগিছে, মানুহটো ইমান ধুনীয়াকৈ বহিছে। বাঢ়ি আনিলে, বাঢ়ি কৰি দিব দে। বাঢ়ি সেইটো লগা লগাই
কাই চবতে কৰিব নহয় পাতি মোৰ মোবাইল কিমান এই চুকৰ পলটো দে এটা গাহৰি নাখা গাহৰি নাখা মাছ খাম কৈছে কোনটো এইটো কি ভাজি হাঁহৰ সকলোকে খাবলৈ অনুমতি দিলে এতিয়া আমি খাই লওঁ ঠাণ্ডা ঠাণ্ডা ইমান ঠাণ্ডা খাই কৰি হৈ গ'ল আৰু খাই আছে কাৰোবাৰ হৈছে কাৰোবাৰ হোৱা নাই মানে সোনকালে খোৱা কাৰণ মানে কি বতৰ ডাৱৰীয়া বৰষুণ হৈছে মানে খাই আছে আৰু বলক দেখুৱাই দিছোঁ কোনে কেনেকৈ খাই আছে খাই হ'ল হৈ গ'ল মজা দাদা খাইছেনে সোনকালে সোনকালে বৰষুণ আহি আছে আৰু কি বুলিছে গাহৰি মাংস মাছ আৰু হাঁহ মাংস একদম মজাকে খাই আছো এ জেঠাই সকলোৰে পুৰা নাচিছে পুৰা এনজয় কৰি আছে সকলো খাই কৰি ঘৰলৈ যাবলৈ লৈছে বতৰ বৰ এটা ঠিক নহয় বৰষুণ আহোঁ কৰিছে বতৰ ডাৱৰীয়া আৰু ভিডিঅ'টো মই ইমানতে সামৰণি মাৰোঁ আজিলৈ আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত জনাব ভাল লাগিলে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই নেক্সট ব্লগত আকৌ লগ পাই আছোঁ আকৌ এবাৰ কৈ দিছোঁ সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ হেপ্পী ভোগালী বিহু